हेलो गाइस की खबर सकलोरे आशा करिছো सकलो भाले আছে আজি মই অন্যটি ভিডিঅ সকলোকে পুনৰ স্বাগতম জনাইছো আজি মানে এক বহাগ হয় তাৰ কাৰণে মানে ঘৰৰ মন্দিৰত খৰা এখন আগবঢ়াইছে তো মই মাক মানে সহায় কৰি দিম বুলি ভাবিলো অলপ তাকে ফুল চিঙিবৰ কাৰণে ধুনিয়াকে মৰম লগা পাছি এটা লৈ আহিছো ঘৰতে আছে মানে ফুল বেলেগত যাব নালাগে ধুনিয়াকে ঘৰতে চিঙি দিম এইখিনি আমাৰ ধুতুৰা ফুল ইয়াৰ পৰা মই চিঙি দিম আৰু ধুনিয়াকে এয়া আমাৰ ফুলখিনি কি ধুনিয়াকে ফুলি আছে চাও গাইস এয়া পুৰা গছটো ইয়াৰ পৰাই মই ধুনিয়াকে চিঙি দিম আৰু ইফালে আছে এয়া চাওক ধুনিয়া ধুনিয়া ফুলি আছে মানে আমাৰ ইয়াতে আৰু ইফালে চেপটো এটা আছে আৰু গুটিও কেটামান চিঙি দিয়া ধুতুৰা গুটি পুৰা ইমান টাইট হৈ আছে আৰু ইয়াতে অকণমান ফুল ফুলি আছে সৰু সৰু ইয়াৰ পৰা চিঙি দিম মানে ধুনিয়াকে আৰু মই এয়া চাওক ধুনিয়া কলপাত কাটি থৈ দিছে ধুনিয়া আগপাত হয় এয়া আৰু এই ফুল কেইটা মানে মই পুৰা টকলা কৰি কাটি দিলো ভাল পাত আহিবৰ কাৰণে পুৰা টকলা কৰি থৈ দিছো আৰু এয়া মই মানে ধুনিয়াকে এপাচি ফুল চিঙি দিলো ইফালে পাত ফুল ধুতুৰা ফুল আৰু সেইখিনি ফুল ধুনিয়াকে চিঙি দিলো আমাৰ টিকিলাই মই এফালে টিকিলা এফালে চোৱা এইফালে চোৱা নমো এটা কৰি দিয়াছে নমো এটা কৰি দিয়া আৰু ইফালে চাওক গাইছে ইয়াত ধুনিয়াকে মানে পাত ফুল হৈ আছে ইমান ধুনিয়া হৈ আছে মানে এইকেইদিন ছাগলীয়ে খোৱা নাই সেইকাৰণে ধুনিয়া হৈ আছে চাওক অ টিকিলাই ফুলটো লোৱা লোৱা আইতাক দিবা ন আইতাক দিবা দেই আইতাক দিবা দেই দাঙিব পাৰিছে দেখোন ঐ দাঙিব পাৰিছা ইফালে চোৱা আকৌ থৈ দিয়া মাটিত থৈ দিয়া ভাল ল'ৰা দেই ভাল ল'ৰা আৰু মানে এয়া ভাইটিহঁতে মাক সেৱা এটা কৰিব আহিছে এয়া চাওক ধুনীয়াকৈ সেৱা কৰিছে আজি এক বহাগ হয় সেইকাৰণে মানে এনেকুৱাকৈ আমাৰ ইয়াতে মানে সেৱা কৰা হয় আৰু সৰুৱে ডাঙৰক সন্মান কৰা বুলি কয় ধুনীয়াকৈ এয়া সেৱা এটা কৰিব আহিছে আৰু আমাৰ টিকিলাহঁতে এতিয়া মানে আইতাক নমো কৰিব আৰু হাই কৈ দিয়া টিকিলা হাই কৈ দিয়া সেইফালে মানে বস্তু আনি থৈ দিছে না সেইখিনিকে সি চাই আছে আৰু এতিয়া মানে আৰু নবৌহঁতে মাক ধুনীয়াকৈ সেৱা এটা কৰিছে আৰু আমাৰ বছৰে এনেকুৱাকৈ সেৱা কৰা হয় মানে ধুনীয়াকৈ আৰু এইফালে টিকিলা টিকিলাই মানে বতাহটোকে লাৰিব গৈ থাকে আৰু দেই গাইছে চাচোন শক্তি দিব লাগিব জ্ঞান দিব লাগিব ভক্তি দিব লাগিব এতিয়া যেনেকৈ আমি কৰিবা শক্তি দিছে আগতে যদি তেনেকৈ আঁতৰি নমস্কাৰ কৰিব পৰা শক্তি জ্ঞান দিব সেই জগতে আৰু এতিয়া মানে এয়া নবৌহঁতে আৰু গাঁৱত মানে খুৰা খুৰী আছে যে সিহঁতৰ ঘৰলৈ যাবগৈ আৰু এতিয়া পুৰা এইফালে মানে কাপোৰ কানি লৈ লৈছে আৰু ইফালে বতাহ এখন লৈ লৈছে ইহঁতে যাবগৈ আৰু এতিয়া মানে নমো কৰিবৰ কাৰণে কৰিব যাম দেই টাটা দে পুৰা মোবাইলত বিজি হৈ মানে ল'ৰাটো আমাৰ ধুনু ধুনু ফেন ধুনু ধুনু চোলা কান্দিব নালাগে দেই মা বহি দিয়া চোলাটো পিন্ধাই দিওঁ আমাৰ ধুনু ধুনু চোলা ইফালে হাতটো দিয়া আৰু ইফালে দিয়া কান্দিব নালাগে আলহী খাব যাবা আকৌ কিয় কান্দিছা গাইছ আমাৰ টিকিলা চাওক পুৰা ৰেডি হৈ গ'ল আৰু পুৰা ধুনু ধুনু কৰি দিলো পেনটো এচলিয়া হৈ আছে
এতিয়া হৈ গ'ল বাবা ই মানে মাক দেউতাকক ওলাই থকাৰ কাৰণে বহুত মানে ডিষ্টাৰ্ব কৰি আছে সেইকাৰণে ইয়াতে মানে ঢোলটো দি দিছোঁ তাক চাওক বজাই দিয়া ধুন বজাই দিয়া অঁ ধুনীয়াকৈ বজাই দিছে চাওক আৰু বজাই দিয়া ঢুলীয়া হ'বা ন অ' টিকিলা ঢুলীয়া হ'বা দেই অ' মাৰি দিয়া ভালকৈ অঁ মজা মজা জোৰকৈ মাৰি দিয়া জোৰকৈ মাৰি দিয়া খোজকাঢ়ি দিয়াচোন উঠা 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 খোজকাঢ়ি দিয়া পে পে কৰিব তোমাৰ চেণ্ডেলটো উঠি দিয়া খোজকাঢ়া অ' উঠি আছোন উঠা উঠা গাইছ আমাৰ টিকিলাহঁতে মানে আজি আলহী খাব যাব ওলাইছে এয়া আমাৰ মাহীহঁতৰ ঘৰত যাব মানে নগাঁৱত তো মাকহঁতে ওলাই আছে মা মাতি আছে পূৰা এটা গধূলি ৰেডি কৰি দিলোঁ আৰু ইফালে নবৌ দাদা ওলাই হৈছে মানে এয়া মাককে বিচাৰি আছে মানে এইটোৱে চলিতে লাগি হাই এটা কৈ দিয়া হাই এটা কৈ দিয়া উমা দিয়া উমা এটা কৈ দিয়া উমা এটা কৈ দিয়া টিকিলা হাই কৈ সি মানে মাকক পালে মানে আৰু বেলেগক নালাগে আৰু এয়া দাদা আহি গ'ল মানে গাড়ীখন লৈ আৰু ইফালে বহি লৈছে এইফালে আমাৰ টিকিলা বহুত কান্দি আছে আজি মানে টিকিলা সোনকালে আহিবা টাটা টাটা গ'ল আৰু টাটা টিকিলা টাটা গাইছ আমাৰ টিকিলাহঁতে মানে এতিয়া গ'ল পূৰা ঘৰখন খালী খালী হৈ আছে আমি মা মইহে আছোঁ আৰু এতিয়া ভণ্টিও মানে নাচিব গ'ল তো কি কৰিম আৰু উপায় নাই বেয়া লাগি আছে পূৰা খালী খালী হৈ আছে ঘৰটো তো গাইছ আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ বাই বাই